একদম মোৰ চকু পানী ওলাই চকু পানী সঁচাকৈ ওলাই গৈছে একদম এনেকুৱা লাগিছে যে মই তাত গৈ পেলাই নাচি আছোঁ নেকি মই এতিয়া দৌৰোঁ বাস্তৱ মানে সদায় মোৰ এনেকুৱাই দৌৰা দৌৰি এয়া মই চাদৰ মেখেলা পিন্ধি পেলাই পূৰা ৰেডি হৈ ল'লোঁ আৰু আজি শিৱৰাত্ৰি এইখিনিয়ে যোগাৰ কৰিছোঁ আৰু ইয়াত আমাৰ খিচিৰি খোৱা টাইম আহি গ'ল এয়া আমি খিচিৰি খাওঁ আমিও পাই গ'লোহি খাবলৈ আৰু এটা ইম্পৰ্টেণ্ট কথা বহুতে মোক জবৰ কথা কৈ আছে জবৰ কাৰণে কি হ'ল মোৰ জবটো মই কি কৰি আছোঁ এইটো এইখন গাড়ীখন চাওকচোন মই মাইনাক নিবলৈ আহোঁতে ৰাস্তাতে পাৰ্ক কৰি থোৱা পালোঁ জীপখন ইমান ধুনীয়া লাগিছে কি ক্লাছী জীপ বহুত ধুনীয়া লাগিছে দেই পুৰণা ষ্টাইল কিন্তু ইউনিক এতিয়া মই গৈ আছোঁ মায়া কিতালে মই আচলতে সদায় টিউজডে আৰু ফ্ৰাইডে মই ভিডিঅ' দিওঁ এইবাৰ কি হৈছে মোৰ ঘৰৰ ইণ্টাৰনেটটো একদম ফ্ৰাইডে দিয়া ভিডিঅ'টো আপলোড নহ'লে আৰু ছেটাৰডেও আপলোড নহ'লে ছানডেও আপলোড নহ'লে আজি মানডে আজি মই আকৌ মাইনাক নিবলৈ আহোঁতে আৰিষ্টাহঁতৰ ঘৰলৈ গৈছোঁ আৰিষ্টাহঁতৰ ঘৰৰ পৰা এই জাষ্ট ওলাইছোঁ আৰু সিহঁতৰ ঘৰতে মই আপলোড দি পেলাই যেনিবা হৈ সিহঁতৰ ইণ্টাৰনেটটো ভালকেই কাম কৰি আছে সেইকাৰণে জল্দি হৈ গ'ল এতিয়া মাইনাক নিবলৈ যাওঁ তাৰপৰা ঘৰ যাওঁ সেয়ে হ'ল আপডেট আৰু বতৰ বেক টু ক্লাউডি একোৱেই চেঞ্জ নাই মাজতে এদিনেই জাষ্ট আপোনাৰ 16 ডিগ্ৰী এৰাউণ্ড হৈছিলে তথাপিও এতিয়া টেম্পাৰেচাৰ মাইনাছত যোৱা নাই 8-9 ডিগ্ৰী হৈ আছে হুইচ ইজ গুড মই এতিয়া পাৰ হৈ লওঁ সেইখিনি গাড়ী আহিছে সেয়া যাওঁ আৰু মাইনা কিতাপ পৰা আনিবলৈ মই অকলে বহি এয়া গিনিজ বুক ৰেকৰ্ডৰ এয়া চাই আছোঁ ইমান যে ধুনীয়া নাচিছে নহয় মোৰ এনেকুৱা লাগিছে ময়ো তাতে ফিল্ডত গৈ নাচোঁ নেকি একদম মোৰ চকু পানী সঁচাকৈ ওলাই গৈছে একদম এনেকুৱা লাগিছে যে মই তাত গৈ পেলাই নাচি আছোঁ নেকি নচা মানুহবিলাকেহে গম পাই জানেনে মানে মই সৰুৰ পৰা ইমান নাচিছোঁ ন বিহু চিহু চব নাচোঁ চবতে পাৰ্টিচিপেট কৰোঁ তো নচা মানুহবিলাকে গম পায় আগৰবাৰ বিহু নাচোঁতে মোৰ লগৰ বহুতে নাচিছে মোৰ লগত নাচি থকা আগতে ছোৱালীবিলাকে বহুতে পাৰ্টিচিপেট কৰিছিলে তো মোৰ তেতিয়াও ইমান বেয়া লাগিছিলে আৰু আজিও ইমান বেয়া লাগিছে কিন্তু এইটো বহুত প্ৰাউড মুমেণ্ট মানে অসমৰ কাৰণে আমাৰ কাৰণে আমি মানে বহুত প্ৰাউডলি ক'ব পাৰোঁ যে এনেকুৱা কৰিছে হিমন্ত বিশ্ব যিমান গালি পাৰক হয় কিন্তু মোৰ কাৰণে মানে মই মানে ভাল পাওঁ মানুহজনক আজি ইমান বেয়া বতৰ দেখিছেনে বাপৰে হাই এভৰিৱান ৱেলকাম বেক টু মাই চেনেল চ' মাইনাক থৈ মেলি আহিলোঁ আজি মানে জানৰ অলপ কাম আছিলে সেইকাৰণে ময়ে আহিলোঁ ৰাতিপুৱা নহ'লে জানে এই ঠাণ্ডা দিনকেইটা ইমান দিগদাৰ হয় কেতিয়াবা বৰষুণ কেতিয়াবা ইমানেই ঠাণ্ডা আজিও ইমান বেয়া বতৰ নহয় পূৰা বতাহ দি আছে আপোনালোকে শুনিবই চাগে ভিডিঅ'টোত চেৰচেৰণি বহুত বতাহ দিছে কিন্তু মই খোজকাঢ়ি একদম মানে বহুত দূৰ খোজকাঢ়িলোঁ মাইনাক লৈ পেলাই এতিয়া পূৰা ঘামি গৈছোঁ মই সেইকাৰণে মূৰৰ টুপিটো খুলি দিছোঁ তো এতিয়া আজি হ'ল শিৱৰাত্ৰিৰ ব্ৰতচত দিম মই মানে ষ্টাৰ্টটো হ'লেই বাৰু তো এতিয়া আৰু একো নাখাওঁ একেবাৰে সন্ধিয়া পূজা কৰিম পূজা কৰি পেলাই আপোনালোককো দেখুৱাই আছোঁ কেনেকৈ কি পূজা কৰোঁ আৰু পূজা কৰি পেলাই খাম ভোগ চোগ বনাম চবেই আৰু সেয়াই হ'ল চ' ব'লক ব্লগটো ষ্টাৰ্ট কৰোঁ ব'লক এতিয়া কৈছিলোঁহে বৰষুণ দিব যেন লাগিছে পূৰা বৰষুণ দি দিলে মই এতিয়া দৌৰোঁ
বাস্তৱ ক'লে সদায় মোৰ এনেকুৱাই দৌৰা দৌৰি অসমৰ চিৰদিনৰ গান আমি যাম আৰু আনিব নতুন যাম বাহিৰ ঘূৰতে বুকু জ্বলাই বিদেশকো টানি জলে চোৱা সোণৰ আশাৰে বৈজ্ঞানে খোজে দেশৰ মাতিব হিয়াত পোৱা চ' মই গাড়ীত সোমোৱাই আছোঁ আমাৰ বজাৰ কৰা চব বেগবিলাক লৈ যায় যে ভিতৰত সেইবিলাকে জাপি জাপি সোমাই আছোঁ এতিয়া মই গা চা ধুই ল'লোঁ আৰু যাওঁ আপোনাৰ ছুপাৰ মাৰ্কেটলৈ কেইটামান পূজাৰ বস্তু ল'বলগীয়া আছে সেয়া লৈ লওঁ আৰু জানৰো কেইটামান কাম আছে তো তেওঁ কামখিনি কৰি ল'ব ময়ো বস্তুখিনি লৈ ল'ম সেইকাৰণে দুইটা ওলাইছোঁ ইমানেই বেয়া বতৰ নহয় কি ক'ম আৰু ইমান বেয়া বতৰ হৈছে এইকেইটা লগাই দিছোঁ মই আহিছোঁ ফুল কিনিবলৈ পূজাৰ কাৰণে আৰু মানে বিচাৰিয়ে পোৱা নাই জানেনে মায়ে কৈছে ৰঙা গোলাপ ফুল কিন্তু ৰঙা গোলাপ ফুল নাই ইমান ভাল এইবিলাক কালাৰহে আছে আৰু ইমান ধুনীয়া টিউলিপ ফুলিছে চাওকচোন ছিজন আহিছে যে তো মই ভাবিছোঁ এনেকুৱা এটাকে লৈ যাওঁ পিংক এটা আৰু কি লৈ যাওঁ চাওঁ এইটো কিচেনথিনামটো লৈ যাব পাৰোঁ বাৰু কিচেনথিনাম এটা লৈ মামাৰ হয় হে ইমান ধুনীয়াকে কোনে পিন্ধিছে অ বাবা এনেকে চা কইনা হৈ আহিছো কইনা আলু কইনা কইনা লাজ কৰিছে না কইনা কইনা বাবা কে মামা পিন্ধিব দেই এয়া মই চাদৰ মেখেলা পিন্ধি পেলাই পুৰা ৰেডি হৈ ল'লোঁ আৰু আজি শিৱৰাত্ৰি এইখিনিয়ে যোগাৰ কৰিছোঁ আৰু এয়া মই বনালোঁ ৰ'ব দেখুৱাইছোঁ গৰম হৈ আছে এয়া লাবৰা ভাজি আৰু ইয়াতে আছে খিচিৰি প্ৰেছাৰ কুকাৰত সেইখিনি বনাই লৈছোঁ বনাই পেলাই মই গা চা ধুই পেলাই আকৌ মানে দুবাৰ আজি গা ধোৱা হ'ল তো চাদৰ মেখেলা পিন্ধি ল'লোঁ ব্লাউজ নাই কাৰণে এইটো টি চাৰ্ট এটাকে পিন্ধিছোঁ কিন্তু ব্লাউজবিলাক মানে আগৰ ব্লাউজবিলাক এতিয়া সৰু হৈ গৈছে এতিয়ালৈ সৰু হৈ গৈছে আৰু যোনবিলাক মই ঘৰৰ পৰা আহিছোঁ তেতিয়াতকৈ বহুত ক্ষীণালোঁ মই অলপ তো সেইকাৰণে এতিয়া মানে সেইবিলাক ডাঙৰ হৈ গৈছে মোৰ সেইকাৰণে ব্লাউজ চাউজ নাই মই সেইকাৰণে টপটোকে পিন্ধি ল'লোঁ আৰু মোক দেখি মাইৰাকো নতুন কাপোৰ পিন্ধিব লাগে আৰু এয়া মাইৰা ইমান নিউ ইমান বিউটিফুল কাপোৰ অ' বা থেংক ইউ আৰু আমি ডিম্পুৰ ব্লগ চাই আছোঁ সেয়াই আৰু মই গ্ৰীণ টি অকণমান খাই লওঁ বোলো খাই পেলাই আপোনালোকক দেখুৱাই আছোঁ কি কি যোগাৰ কৰিছোঁ পূজাৰ কাৰণে আৰু তাৰপাছত পূজা কৰিম 6টা বজাত এতিয়া 5টা বাজিছেহে এঘণ্টা আছে অ'কে মাইৰা বাই বাই থাকো প্রথম পরিচয় কেঁচা লাড়ু বনাইছিলোঁ অথনি পিঠা
পিঠাগুড়ি কেঁচা পিঠাগুড়ি দি পেলাই ইয়াতে চব বস্তু নাপায় কাৰণে মই অলপ মেৰামতি দি পেলাই বনাইছোঁ আৰু কলটোৰ হেৰিখিনি কাটি দিওঁ আৰু মই মানে ফল মূল এনেকৈ গোটাই গোটাই দিওঁ কাটি দিলে মানে আপোনাৰ কি হয় একেলগেতো ইমানখিনি খোৱা নাযায় তো পিছত বেয়া হৈ যায় সেইকাৰণে পিছদিনাখনো খাই দিওঁ আৰু থাকিলে এতিয়া মই গোসাঁইৰ যোগাৰখিনি কৰিলোঁ অভিষেকৰ আৰু এইখিনি এইখন শৰাই ৰ'ব দেখুৱাই আছোঁ আপোনালোকক এইখন শৰাই মই এনেকৈ কৰি ল'লোঁ আৰু ইয়াতে অকণমান চাউল দিছোঁ ইয়াতে অলপ অলপ বস্তু দিম তাৰপিছত অভিষেক কৰিম ফুলৰে পাতত সপোনৰ কলনি পিতলিনৰ দুৱাৰ আঁচলি সপোতাল মিত্ৰৰ সপোনত জীৱনত ৰাচল হাঁহি হাঁহি আহো আমি আমাৰ পূজা হৈ গ'ল এতিয়া ৰিচাহতো আহিব আমাৰ ভোগ চুপ খাবৰ কাৰণে আৰু তাই কৈছে তাইও পায়স চায়স বনাই আনিব সেইকাৰণে এতিয়া অলপ দেৰি ৰখোঁ আমিও প্ৰসাদ চসাদ খাম অকণমান সিহঁত আহিলে মই শৰাইখন ভাঙি দিম আৰু সেৱা কৰাৰ পিছত এ আমাৰ খিচিৰি খোৱা টাইম আহি গ'ল এয়া আমি খিচিৰি খাওঁ আমিও পাই গ'লোহি খাবলে একদম গৰম হৈ আছে ল'ৰাকেইটাই খালে আগতে তেঁতুলৈকে খাই লৈছে খিচিৰি লাবৰা ভাজি লাবৰা ভাজি আজি কতো পিয়াজ নহৰু কতো দিয়া নাই অকল পাঁচফোৰণ আৰু হেৰি সেইকাৰণে ভোগৰ নিচিনা হৈছে পুৰা ন আৰু এয়া ৰিস্তাই টক বনাইছে একদম বিলাহী টককণ হ'লে ভাল বিলাহী লাগে টক ফটো এখন তুলিব লাগিব হ'ব এতিয়া তুমি লোৱা মোক দিছা নিয়া অঁ Oink, oink. Tasty, tasty. কি হয় এইটো কি হয় মাইনা অইংক অইংক Oink, oink. It is tasty, tasty. টেষ্টি টেষ্টি তাইক এতিয়া ড্ৰয়ে কৰি থাকিব লাগিব আৰু হাই এভৰিৱান গুড মৰ্ণিং চ' আজি হ'ল নেক্সট ডে আৰু বতৰ আজি কেনেকুৱা ধুনীয়া মন চন ভাল লগাই দিলে একদম ভগৱানে দেই আৰু কালি শিৱৰাত্ৰি বহুত ভালকৈ গ'ল পিছত মই ব্লগ চগ নকৰিলোঁ ইমানেই ভাগৰুৱা হৈ গ'লোঁ আৰু বহুত কাম থাকে ন ৰাতিপুৱা উঠাৰ পৰা কামেই কৰি আছোঁ শেষেই নহয় এনেকুৱা নিচিনা হৈছিলে তাৰপিছত সেইকাৰণে ৰাতি আৰু মই কেইটা বজাত আৰিষ্টাহঁত গৈছে আৰু জাষ্ট মই আৰু মাইৰা শুই গৈছোঁ জানো শুই গৈছে ৰাতিপুৱা সাৰ পাইছোঁ এনেকুৱা হৈছে আৰু মাইৰাক আমি থৈ আহিলোঁ কিতাত এতিয়া কিতাত থৈ পেলাই মই জাষ্ট ব্ৰেকফাষ্ট কৰিলোঁ জান অফিচলৈ গ'লগৈ আমাক থৈ পেলাই আৰু সেয়াই হ'ল আপডেট আৰু এইটো ব্লগটো মই ভাবিলোঁ এতিয়া এডিট কৰোঁতেই মানে আপোনালোকক এতিয়া 3 দিনৰ ব্লগ আপোনালোকে চাব পাৰিব সৰু সৰু ক্লিপছ লৈছিলোঁ মই বোলো গোটেইকেইদিনৰ দি দিওঁ একেলগে শিৱৰাত্ৰিখিনিও দি দিওঁ আজিৰখিনিও দি দিওঁ আকৌ এদিন লৈ থৈছিলোঁ সেইখিনিও দি দিওঁ অলপ অলপকৈ তাৰপিছত গোটেইখিনি মিলাই মেলি দি দিছোঁ আৰু ব্লগটো চ' এদিনে শ্বুট কৰা নহয় এইটো ব্লগ আপোনালোকে চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু এটা ইম্পৰ্টেণ্ট কথা বহুতে মোক জবৰ কথা কৈ আছে জবৰ কাৰণে কি হ'ল মোৰ জবটো মই কি কৰি আছোঁ এতিয়া সেইবিলাক সুধি আছে কমেণ্টত তো মই ভাবিলোঁ এইটো ব্লগত মই কৈ দিওঁ আপোনালোকক ভালকৈ বুজাই পেলাই একচুৱেলি মই যেতিয়া জইন কৰিছিলোঁ জবটো তেতিয়া মই ফুল টাইম হিচাপে জইন কৰিছিলোঁ মানে মোৰ যেতিয়া ইণ্টাৰভিউ আছিলে তেতিয়া মোক ফুল টাইম হিচাপে দিলে তাৰপিছত মই কেলকুলেট কৰিলোঁ যে মই ফুল টাইমটো কৰিব নোৱাৰোঁ কাৰণ মানে 2 দিন আপোনাৰ 6টা বজালৈকে থাকিব লাগিব ফুল টাইম হ'লে গোটেইকেইদিনে 6টা বজালৈকে থাকিব লাগিব তাৰপিছত মই সেইটো পাৰ্ট টাইম বেচিছত ষ্টাৰ্ট কৰিলোঁ তাৰপিছত পাৰ্ট টাইমত কি হয় মোৰ 3 দিন মই
এটা বজাত মই তাৰ পৰা ওলাওঁ আৰু 2টা বজাত মাইৰাক আনিব লাগে তাৰপিছত মই কি হ'ল দুদিন আৰু 6টা বজালৈকে 6:30লৈকে হয় আৰু সেই 6:30 মই আহি পাওঁ মানে 8টা বজাত আৰু 3 ঘণ্টা মোৰ অহা যোৱা মানে 1.5 ঘণ্টা মোক লাগে অহা যোৱা কৰিবলৈ তাৰপিছত 5:30 মই ঘৰ মানে উঠো মৰ্নিং তাৰপিছত 6:30 মই ঘৰৰ পৰা ওলাই যাওঁ 6:30 ওলাই গৈ পেলাই মই 8:30তো নাপাওঁগৈ মানে কেতিয়াবা ইমানেই মানে পাব্লিক ট্ৰান্সপৰ্টৰ দেৰি হয় আৰু মই ড্ৰাইভ কৰিব নাজানো মানে ইয়াতে মোৰ ড্ৰাইভিং লাইচেন্স নাই তো সেইকাৰণে মোৰ মানে ড্ৰাইভ কৰিলে এনেই 24 মিনিটছ অনলি তো মই পাব্লিক ট্ৰান্সপৰ্টত যাব লাগে সদায় মানে 1.5 ঘণ্টা হৈয়ে যায় কেতিয়াবা দৌৰাদৌৰি হৈ যায় কেতিয়াবা মানে বন্ধ হৈ যায় কেতিয়াবা এক্সিডেণ্ট হৈ গ'ল সেইকেইদিনতে মানে বহুত কিবা কিবি দেখিলোঁ তাৰপিছত আহি পাওঁ মই সন্ধিয়া 8টামান বজাত দুদিন তাৰপিছত আহি পেলাই মই আৰু মোৰ এনাৰ্জিয়ে নাথাকে কাৰণ দিনটো মই পেচেণ্টৰ লগত কাম কৰিব লাগে আপোনাৰ তাতে থিয় হোৱা ইফাল যোৱা সিফাল যোৱা এনেকৈ কৰি পেলাই অনলি হাফ এন আৱাৰ নে 1 ঘণ্টা মই হেৰি পাওঁ ব্ৰেক পাওঁ তাৰ মাজত আৰু মেইন কথা হ'ল যে মোক বাকী 3 দিন মই মানে মাইৰাক পিক আপ কৰিব লাগে কাৰণ সদায় জানে মানে থ'বলৈ যায় আৰু তেওঁৰটোতো জবটোতো আছেই তো সেইকাৰণে মই পিক আপ কৰিব লাগে 2টা বজাত আৰু মই আহি পাওঁ মানে পাব্লিক ট্ৰান্সপৰ্ট দি পেলাই 1 ঘণ্টাও নহয় 1.5 ঘণ্টা তো কেতিয়াবা 10 মিনিট যিমান মই দৌৰিলেও যিমান মই খৰকৈ আহিলেও 10 মিনিট 15 মিনিট মোৰ মানে 2:15 এনেকুৱা 2:10 এনেকুৱা হৈ যায় কিন্তু ইয়াতে মানে টাইমিংটো বহুত ষ্ট্ৰিক্ট হয় কাৰণ ইঞ্চুৰেঞ্চ পে' কৰে ন তো সেইকাৰণে সিহঁতে মানে মোক 3 দিন 4 দিন ৱাৰ্ণিং দিলে তাৰপিছত মই আকৌ চেম কথাটো হৈয়ে আছে ন তাৰপিছত মোক ক'লে মানে আমি ইঞ্চুৰেঞ্চক আপোনাৰ হেৰিটো ক'ব লাগিব টাইমিংটো আৰু ইহঁতে টাইমিংটো মোক বঢ়াই দিয়া নাই আমি এপ্লাই কৰিছোঁ কিন্তু মাইৰাক মানে ৱেইটিং লিষ্টত থৈ দিছে মানে 4টা বজালৈকে টাইমিংটো বঢ়াই দিলে তেতিয়া মই 2:30টাত আহি পাই যাওঁ তাইক মই পিক আপ কৰিব পাৰোঁ তো সেইটোও কৰি দিয়া নাই কাৰণ সিহঁতে কৈছে মানে আমাৰ প্লেচেই নাই মানে বঢ়াবৰ কাৰণে তো কি হ'ল তাৰপিছত কেইদিনমানৰ পিছত মই মানে বহুত ভাবিলোঁ এনেকৈ হ'লে আৰু মই কেনেকৈ মানে মাইৰাকোতো টাইম দিবই লাগিব আৰু মই আহি পেলাই আৰু মোৰ জবটো এনেকুৱা ন মোৰ মানে আই ক্লিনিক আছিলে আৰু মই লেবত কাম কৰিব লাগিছিলে কিন্তু মই মানে ইন ফিউচাৰ মানে মই লেজাৰ ট্ৰিটমেণ্ট হওক বা তেনেকুৱা বহুত টাইপৰ মানে আইৰ কথা বহুত জানিব লাগে অলমষ্ট ডক্টৰেবিলাকে খালি মেডিচিনো দিয়ে মই মেডিচিনখিনি পঢ়িব নালাগে বাকী গোটেইখিনি মই পঢ়িব লাগিব তো সিহঁতে মোক বহুত ডাঙৰ ডাঙৰ কিতাপো দিছে পঢ়িবৰ কাৰণে ডকুমেণ্টছো দিছে মই তাৰ ক্লাছ মানে জবৰ মাজতে মই ক্লাছো কৰিব লাগে তো মই সিমানখিনি টাইম মানে মই দিবই পৰা নাই জবটোত না মই জবটোক 100% দিব পাৰিছোঁ না মই নিজক 100% দিব পাৰিছোঁ না মই মাইৰাক 100% দিব পাৰিছোঁ চব কম্প্ৰমাইজত হৈ আছিলে তাৰপিছত মই বহুতখিনি ভাবিলোঁ জানো ক'লে তুমি ইমান এনেকৈ কৰিলে তুমি বেমাৰ হৈ যাবা কাৰণ তুমি 5:30টাতে উঠা আকৌ এইফালে ইমান দেৰিকৈ মানে শুব লাগে ন মাইৰাৰ লগতো লাগিব লাগে আৰু মই আহি পেলাই মানে জবৰ পৰা ইমান টায়াৰ্ড হৈ যাওঁ মোৰ মানে ভৰিও নচলে মুখো নচলে এনেকুৱা টাইপৰ মানে দিনটো পেচেণ্টৰ লগত কাম কৰা মানুহ তাৰপিছত আৰু ভালো নালাগে ইমানকৈ হেৰি কৰিবলৈ আহি পেলাই মোৰ বহুত মানে মায়াক একেবাৰে টাইম দিব পাৰে তাৰপিছত মই ভাবিলোঁ যে মই এইটো জবটো এৰোঁ আৰু মই বেলেগ এটা পাৰ্ট টাইম কৰোঁ তাৰপিছত মই 3-4-5টামান মই দিলোঁ জবৰ ইণ্টাৰভিউ তো তাতো মই পালোঁ কিন্তু কেছটো চবতে ছেমেই হয় কাৰণ মোৰ ফিল্ডত মানে সেইটো তেওঁলোকে বিচাৰে যে মই তাতে 5:30-6টালৈকে মই থাকোঁ মই যদি পাৰ্ট টাইমো কৰোঁ তেতিয়াহ'লেও মই 1:30 বজাৰ পৰা 5:30-6টালৈকে কিন্তু এভৰিডে মই সেইটো কৰিব নোৱাৰোঁ কাৰণ জানো অফিচ যাব লাগিব মাইৰাক কোনে চাব ইয়াতোতো থাৰ্ড পাৰ্চন থাকিলেতো বহুতেই ভাল আছিলে মই জব টপ চব কৰিব পাৰিলোঁ হয় কিন্তু ইয়াতে থাৰ্ড পাৰ্চন নাই এতিয়া মই কাৰেণ্টলি কৰি আছোঁ অনলাইন জব মই ব্ৰেণ্ডছবিলাকৰ কাৰণে মই কোলাবৰেট কৰোঁ ব্ৰেণ্ডছবিলাকৰ কাৰণে ফটোশ্বুট কৰোঁ বা ভিডিঅ' বনাওঁ সেইটো মই কৰি আছোঁ তো সেইটোৱে পাৰ্ট টাইম হৈ আছে এতিয়া মই মানে ঘৰৰ পৰা অনলাইন কৰিব পাৰোঁ সেইটো কাৰণে ভাল তো মোৰ জবটো সেইটো আৰু মোৰ হোম বেকাৰ হয় তো মই কেক চেকো বনাই আছোঁ তো মই যেতিয়ালৈকে মানে নাপাওঁ তেতিয়ালৈকে ইণ্টাৰভিউ দি আছোঁ এনেকুৱা নহয় মোৰ ফিল্ডতে দি আছোঁ মই মানে এনেইতো ছুপাৰ মাৰ্কেটত মই জইন কৰিব পাৰোঁ কিন্তু মানে সেইটোৱে মানে মেইন কথা মই যদি ছুপাৰ মাৰ্কেটত আজি জইন কৰি লওঁ তো মোৰ মানে ফিল্ডটো মানে চেঞ্জ হৈ যাব তো নেক্সট জবৰ কাৰণে মই সেইটো ৰেকমেণ্ডো কৰিব নোৱাৰোঁ এক্সপিৰিয়েঞ্চটো মানে
তো সেইকাৰণে যদি মই চিভিখনত লিখিবই নোৱাৰোঁ মোৰ এক্সপিৰিয়েঞ্চ ক'ত আছে তেতিয়াহ'লে মোৰ সেইটো কৰি লাভ নাই ইণ্ডিয়াত যেতিয়া আমি বেবী প্লেনিং কৰোঁ তেতিয়াহ'লে আমি বহুতখিনি মানে হেল্প পাওঁ ন ককাক আইতাকো থাকে এভেইলেবল তাৰপিছত মেইডো থাকে এভেইলেবল মানে বহুত মানুহ থাকে এৰাউণ্ড কিন্তু আপুনি যেতিয়া ফৰেনত থাকে ফৰেনত মেইডৰ কোনো কনচেপ্টেই নাই আৰু যোনবিলাক মেইডছ আছে সেইবিলাকক এফৰ্ড কৰিব আমি নোৱাৰোঁ মানে ডেইলি বেচিছত তো সেইকাৰণে আৰু আপুনি বেলেগ মানে কোনোবাক বেবী চিটাৰ হিচাপে এদিন ৰাখিব পাৰে যদি আপুনি তেওঁক বহুত ভালকৈ জানে এতিয়া মই যদি জব কৰিব গৈ পেলাই মই মাইনাক বেবী চিটাৰৰ ওচৰত থওঁ তেতিয়াহ'লে মোৰ কাৰণে সেইটো বহুত ডিফিকাল্ট মই সেইটো হজমেই কৰিব নোৱাৰিম এজ এ মাদাৰ কিতাখনত তাই এডজাষ্ট হৈছে সেইকাৰণে আমি এপ্লাই কৰিছিলোঁ যে তাই কিতাৰ টাইমিংটো অলপ এক্সটেণ্ড কৰি দিবৰ কাৰণে কিন্তু তেওঁলোকেও ইয়াতে মানে বহুত গভৰ্ণমেণ্ট হেৰিবিলাকৰ মানে বহুত টাইম লাগে বস্তুবিলাক হ'বৰ কাৰণে তো আমি এতিয়া পইচা দিলোঁ বুলিয়েই মানে তেওঁলোকে এক্সটেণ্ড কৰি দিব নোৱাৰে এনেকুৱা টাইপৰ তো বহুত দিন ৰখিব লাগিব হেৰি কৰিব লাগিব তো মই সেইকাৰণে সেই জবটো এৰিবলগীয়া হ'ল এতিয়া মানে সেইটোৱেই ক'ব বিচাৰোঁ যে ইয়াতে অকল দুটাৰ মাজত মানে আমি এতিয়া তিনিটাহে ন মই নোৱাৰিলে জানে কৰিবই লাগিব কামটো বা জানে যদি এভেইলেবল নাই মই কৰিবই লাগিব কামটো তো আমি দুইটাহে দুটাৰ ওপৰত ডিপেণ্ডেণ্ট এনেকুৱা হ'লে মানে দুইজন পেৰেণ্টছে জব কৰাটো বহুত দিগদাৰ হয় আৰু আনলেছ যদি মোৰ জবটো যদি এনেকুৱা হ'ল হয় মই যেনিবা ইঞ্জিনিয়াৰ হ'লোঁ হয় মই ঘৰত বহিয়ে মানে ৱৰ্ক ফ্ৰম হোম কৰিয়ে যদি মোৰ হৈ গ'ল হয় সেইটোও ভাল মানে এদিন বা দুদিন মই অফিচ গৈছোঁ তাৰপিছত মই গোটেইখিনি ৱৰ্ক ফ্ৰম হোম কৰিছোঁ তো সেইটোও ভাল হয় কিন্তু মানে এতিয়া মোৰ টোটেলি মানে মোৰ লাইনটোও বেলেগ মেডিকেল লাইন আৰু মই এনেকুৱা জব পাইছোঁ য'ত মানে পেচেণ্টছবিলাক মানে মই ব্লাড চাৰ্ট ল'ব লাগে আৰু সেইবিলাক পেচেণ্টছ মানে HIV পজিটিভো হ'ব পাৰে হেৰিকো কৰিব পাৰে চ' মই সেইবিলাক মানে এতিয়া মাইৰা যিহেতু সৰু মই অলপ ডাঙৰ হ'লেও মই সেইটো ছেফটিৰ কাৰণে ল'ব পাৰোঁ কিন্তু জব বুলিয়েই মই মানে মাইৰা সৰু যেতিয়া মই আহি পেলাই মই ঘৰলৈ সোমাই যেতিয়া তাই মোক হাক কৰিব মই যদি তাইক হাক কৰিব নোৱাৰিম তেতিয়াহ'লে লৈ কি লাভ হ'ব ন জবটো তো মোৰ সেইখিনি চব মানে মই এইবিলাক বহুত চালি জাৰি চাব লাগে তো সেইকাৰণে মই ভাবিছোঁ এতিয়াৰ কাৰণে অলপ পজ কৰোঁ কেইমাহমান তাৰপিছত আকৌ যেতিয়া মাইৰাৰ টাইমিংটো এক্সটেণ্ড হ'ব জুন জুলাইত তেতিয়াৰ পৰা মই আকৌ ষ্টাৰ্ট কৰিম জবটো হেৰি কৰিবৰ কাৰণে চাবৰ হোপফুলি গোটেইখিনি মেনেজ হৈ যাওক আৰু সেয়াই হ'ল বহুত আপডেট আচলতে মই কোনোবাই কমেণ্ট কৰিলে মই ইমানখিনি কথা আপোনালোকক বুজাব নোৱাৰিলোঁ হয় সেইকাৰণে মই ভাবিলোঁ যে এইটো ভিডিঅ'ত বুজাই দিওঁ আৰু সেইকাৰণে মই কাৰোবাক কমেণ্ট কৰিও কৈছোঁ বহুতে মোক পাৰ্চনেল মেছেজ কৰিও সুধিছে মানে কি হ'ল তোমাৰ জবটোৰ কথা তো ইমানখিনি কথা মই কেনেকৈ আৰু মেছেজত বুজাওঁ মই সেইকাৰণে আপোনালোকক আজি ভিডিঅ'ত ফাইনেলি ক'লোঁ আৰু আপোনালোকেও ছাপোৰ্ট কৰিব যাতে মোৰ এই ইউটিউব চেনেলটো ভালকৈ চলি যায় যাতে মই আৰু জবত ঘূৰি যাব নালাগে তেতিয়া মই মাইৰাকো টাইম দিব পাৰোঁ ঘৰতো টাইম দিব পাৰোঁ আৰু ইউটিউবটো এনেকুৱা ন আপোনাৰ মানে ভাল কেৰিয়াৰ হয় ভালকৈ গৈ আছে শ্ল'লি গৈ আছে তথাপিও আপোনালোকৰ যদি মৰম আৰু আশীৰ্বাদ পাওঁ তেতিয়াহ'লে ভালকৈ গুচি যাব আৰু দিনকেইটা চ' থেংক ইউ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই